বন্ধুসকল, আজি মই বৰ্তমান যাম আজি গোলাঘাট বিয়াৰ কলেজ বুলি কৈছে, কলেজলৈ যাম আৰু কলেজলৈ গায়কাৰ এজনী অহা কথা আছে, আহিছে নেকি বাৰু এতিয়া মই ওলাইছোঁ বৰ্তমান। আৰু গায়কাৰজনীৰ নাম হ'ল উপাসনা দত্ত বুলি কৈছে। উপাসনা দত্ত কোন টাইমত ছাত্ৰ-ছাত্ৰীসকল সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আচলতে গামোচা পিন্ধাৰ প্ৰয়োজন নাছিলে, কাৰণ আমি ইয়াৰে ছাত্ৰ হয়, গতিকে বিৰাট ভাল। সুবাসনা তাৰ গান শুনি বিৰাট দেখা গাব লাগে দেই, দেখা লাগে আমাক জান নালাগে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, আৰু ভিডিঅ' ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব। চেনেলটো যদি মোৰ ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন নতুন আহিবলগীয়া ভিডিঅ' আপোনালোকে পাই থাকিব চাবলৈ।